এইটো বুঢ়ী নাচনী তাতে আজি নাচি ডাঙৰ কৰি দিম হয় বেলেগ মায়া জাগি যায় নহয় তনবি আৰু এই দুটা এদি ধুনীয়া নাম এটা যদি পায় আপোনালোকে এটা ফণীৰ হেৰিত দি দিব চলিটো লৈ গেল নাকক থৈ গেছি পিছে নাচিছা কি ৰাতিপুৱা 8টা বজাৰ পৰা ৰখি আছে 1 বাজিলে হেল্ল' এভৰিৱান ইয়াৰে আগৰ ভিডিঅ'টোতো ইয়াৰ পৰাই মই কৰিছিলোঁ চাওক কাম বেক টু মাই ইউটিউব চেনেল ভনিতা বৰুৱা আৰু ভনিতা বৰুৱা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ এতিয়া 12:30 বাজিলে গা ধুব ওলাইছিলোঁ কিন্তু গা নুধুই মোক হঠাৎ ফোন কৰি মাতিলে মানে লৰালৰিকৈ মই গা নুধুই কিনে এই ৰাস্তাটোৰে ইয়াৰ আগেৰে গৈছিলোঁ এইখিনিৰে যাব ওলাইছোঁ মই আপোনালোকক ক'ত যাম থাম্বনেইল আৰু টাইটেল দেখি হয়তো নিশ্চয় ধৰিব পাৰিছে তো আপোনালোকে চাই থাকক মই বিহাইণ্ড পুৰা গা হাতখন পুৰা হাতখন হৈ আছে ৰাতিপুৱা 8টা বজাৰ পৰা ৰখি আছে 1 বাজিলে মানে এইটো বুঢ়ী নাচনী তাতে আজি নাতিনাক আহিব কাৰণে আৰু হাতখন গা হৈ আছে এইফালে চাওক এইটো যেতিয়া এইটো ডাঙৰ আইতাক এইফালে সেইটো সৰু আইতাক এইটো মেইন আইতাক এইটো পিলি পেহীয়া পিলি কোন হবে মাহী নে পেহী পেহী ময়ো বায়াক পেহী কিবা হ'ম আৰু আমি ৰখি আছোঁ চবখানে মানে আহাৰ লাগে এইবিলাকে ডেন্সে মাৰি আছে আৰু সেইফালে এইটো আইতাকে মাজে মাজে নাচেও একবাৰ দুবাৰ এইটো নাচি যি সুখতে মানে নাতিনাক আহিব নাতিনাকৰ সুখত মানে পুৰা হাতখন গা হৈ আছে কি বুলি কয় তাতে সেইফালে চব মানুহবিলাকে এইটো ৰাস্তাই দিয়ে আহিব মানে নতুন বাচ্চাটো আৰু ইফালে যেতিয়াটো কাৰ বাচ্চা আৰু ক'ব নালাগে মানুহকেইটা ফেচকেইটা দেখিয়ে গম পাইছোঁ সেইটো মানে একদম কেমেৰা তললিহে দেখিব এইটো দি আহিব এইটো চবে চিনিয়ে পোৱা যোনে চাব এইটো কাৰ ৰাস্তা আৰু এইটো কাৰ ঘৰ গমে পোৱাই সেইকেইটা চব ইফালে এই আজি স্কুলো যাওঁতে এতিয়া মানে নতুনকৈ চলি আহিব কাৰণে গৈছা কি হৈছে গৈছা স্কুলত গৈছে নে আৰু এইবিলাক চাওক এইটো মামী পেহী এতিয়াকে পূৰা মানে এক্সাইটেড হৈ আছে যে নতুন চলি আহিব আৰু কাৰণে এইবিলাক চাওক ইয়াতে মানে বাবু নাখোজবি ৱেলকাম অপেক্ষাত আৰু ইফালে মানে আমি পূৰা অপেক্ষাত আৰু আমি গা চা ধুৱাই নাই শিকাই লৈছোঁ কি আৰু কি নামটো নামাকৰণ এতিয়ালৈকে ঠিক নাই গণনাৰ দিনা কিবা এটা হ'ব আৰু চবে ডিচাইড কৰি আপোনালোকে যদি চাই ভাল নাম পায় মানে জনাব আৰু তই দি নহয় নে দন্তীয়াত তই দি কি নাম হ'ব পিলি কি ভাল লাগে ন তই দি কি বুলি কৈ আছিলি তনবি আৰু এই দুটা এদি ধুনীয়া নাম এটা যদি পায় আপোনালোকে এটা ফণীৰ হেৰিত দি দিব মানে কমেণ্টত জনাব মৰি গ'ল ইফালে সোমাই আহি এইটো টাইপ আৰু কোনটো এইটো আইতাকে নেকি এইটো আইতাকে কাচিন মাৰাটো আপুনিয়ে নেকি তাৰমানে ইফালে সেইটো কাচিনে দি আহি ইফালে সোমাব ডাইৰেক্ট চিধা আৰু এইটো আইতাকে একো কৰা নাই নেকি পুৰা সাজি কাচি বহি আছে পিলি মাকে পুৰা সাজি কাচি বহি আছে এইফালে চাওক ৱেলকাম আৰু এইটো বুঢ়ী নাচনী পুৰা বৰ ধুনীয়াকৈ আছে নতুন নাতিনাক আহিব পুৰা ভাল লাগি আছে আমি বোলাছোঁ কালিও নাচি আছা তাতে কৈছে কোনোবাই কৈছে আনন্দতে দিনতে নাচি আছে বুলি কালি কোনোবাই কৈ আছে হস্পিটেলত নাচিছা কি হস্পিটেলত আজি কোন আহিব আজি কোন আহিব বেবী আহিব বেবী আহিব বোলে প্ৰিন্স আজি কোন আহিব আজি বেবী আহিব হয় নে ভতিজাৰ কাৰণে পুৰা ৰখি আছে আৰু ভতিজাৰে পালি দে তয়ো প্ৰথমবাৰ পেহী চবৰে মাহী মই মোৰে মাহী নে এটা আমি ওয়েলকাম কৰিছো থ্যাংক ইউ বুলি ক'ব লাগে দিব লাগে লগ দে লগ বাবু বেবি ল'ব পাৰিবিনে ধৰিব লাগিব নেকি লাহে লাহে দেখা পাইছি পৃথিৱীখন চলি হয় না নহয় পৃথিৱীখন মাকৰ বাবু নাচবা সাহায্য কৰিব নোৱাৰিব নহয় হয় না ভাল লাগছে না চেণ্ডেলে দিয়ে খচি গেলে ভাইয়া মাকটো আহিবহে পৰা নাই
চলিটো লৈ গেল মাকক থৈ গেছি পিছে মাকে চাই তাৰ নামটো নখজবিয়ে ভাই কাকে দিয়া নামটো কৰিবা নালাগে কাষেদি আহে চব বাবু লেখাই আছে এইফালে আমাৰ পিলিয়ে লৈ আহি আছে টোপনি মাৰি হেৰিয়া কৈছিল হা আমাৰ এই তাৰ ঘৰত খাচি গৈছিল কপি কপি আহিছে এইটো এ বাবা হে কিমান নাছিলা ভঙা প্ৰজাত ভ্ৰমণ এই মানুহটোক বিদায় দিম নেকি বেলুন থাকিলে বেলুন এৰি আৰু হেৰি কৰিলে বেলুন আমাৰ ৰ'দত বহে যদি ৰ'দত বহি ভাতিব পৰা যাব নহয় বেছিকৈ ফুল দিবা চকু মেলি চাইছি দে ঘৰ বুলি চিনি পাইছি সেইকাৰণে ঘৰ হে পিলি ঘৰ বুলি চিনাকি কৰি দি কওঁ বঢ়িয়াকে এইখানে তোমাৰ ঘৰ আজি পেৰে নহয় এই তাৰ হেৰি লাগি থাকিব এটা গম নাপাম নে কেনেকুৱা হে চলিলৈ কেনেকুৱা লাগছে নিজৰ অনুভৱ কেনেকুৱা বাপে এ, মোৰ অনুভৱ ভাল ভাই তোৰ মাহীয়া কৰ এই পেহীয়া কৰ ভাই আগুয়া আগুয়া পেহীয়া কৰ বাবুৰ অনুভৱ কেনেকুৱা ভাল দে কৈছো অনুভৱ এতিয়া চলিটো দিবি আমাক দিলি ডাঙৰ কৰি দিম দে ডাঙৰ কৰি হয় নেকি এতিয়া যদি দে অ ইয়াই সেইটো কথা নকবিয়ে ভাই একদিন লৈ যাবি বাৰু তই একদিন নহয় এতিয়া যদি ঐ বা পিলিয়া পাইছে কিয়নো দি খেদাব লগা হ'ল যেতিয়া হ'ব মানে চবৰে যেতিয়া হয় বেলেগ মায়া জাগি যায় নহয় নে মায়া। আপোনালোকেও ধৰি গম পায় মানে ইমান ধুনীয়া বাচ্ছা এটা বাটে পথে পেলাই থৈ যায় হয়নে অ। কিমান দুখ লগা সেইবিলাক হেৰি মানে হৃদয় নাই সেইবিলাক মানুহৰ কিছুমান পৰিস্থিতিত পৰি যায় পৰি যায় চলিটো ভালকৈ চাবি ৰ এবাৰ দেখাও ৰ পাই আছিলোৱে নহয় অ মাক চলি থাক দে সেইটো ল'বা মাজে সময়ে আহি থাকিম থাক দে বকুলা ফোন কৰি মাতিবা আহি থাকিম দেই যো আমাৰ তাৰমানে আজি টিকেট কটা গ'ল চাওঁ সেইটো মামীয়ে হ'ব সেইটো ক'ত গ'ল নাচাটো অ মামী যাওঁ শুনছা নাতিনাৰেক চালোঁ এইবিলাক গিফ্ট চিফ্ট দিলে এইবিলাকো ল'লোঁ থাক আকৌ আহিম দে কালি পৰহি আহিম পিলি যাওঁ দে প্ৰিন্স বাই বাই দিয়া আমি যাওঁ বাই বাই চাইকেল লৈ যাব কি কৰিবি ভালকে ফুল লোৱাৰ পিছত চকীখন পাৰি বহি ল'ম তাৰপিছত চলি তুলি নাতিনে লৈ উঠবি দে হ'ব দে ৰ'দ লগাই কোমল ৰ'দ আমি সেই কাম হ'ব এতিয়া নাতিনাকক ল'ব পাৰিব যাওঁ দে অলপ তাকে প্ৰিন্স বাই 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 বেছি চাইকেল থাক হা নামৰ ষ্টাৰ্ট হ'ব কথা নাই দিম দে লাগব কথা এটা কি হ'ল জানেনে মই যে এইমাত্ৰ আহিলোঁ পিলিয়ে মোক কি কৈ পঠাইছে জানেনে মানে দেউতাক ইয়াতে ধান কাটি আছে মাক আলু চুকা গৈছে আৰু তাই চাহ বনাই কাৰণে অকলে ইয়াতে লৈ আহিব নোৱাৰাৰ কাৰণে মোক দেউতাকক ক'ব দিছে যে তাই ঘৰত চাহ বনাইছে আৰু দেউতাকক চাহ খাব এতিয়া মই দেউতাকক কৈ থৈ যাম দেউতাকক মামা পিলিয়ে চাহ খাব মাতছি ঘৰত ঘৰলৈকে চাহ খাব মাতছি মামী বোলে আলু চকাত গৈছে হেৰি কি বোলে মামী বোলে আলু চকাত গৈছি চলিটো আহিছি যা ঘৰত দে যা মাতছি মই মামাক ক'লোঁ এতিয়া যাব আৰু ময়ো ঘৰ পালোঁ আহি বাকী ভিডিঅ'টো আপোনালোকে এইখিনিয়ে আৰু তো চাই কেনেকুৱা পালে জনাব আৰু বাকী আগলৈ মোৰ ভিডিঅ'বিলাক চাব তেনেহ'লে বাই বাই